हेलो बंधुসকল वेलकम बैक टू माय यूट्यूब चैनल পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো অলপ ব্যস্ততাৰ কাৰণে ভিডিও দিয়া অলপ লেট হৈছে আৰু আজি এই ড্ৰেছ দেখি হয়তো গম পাইছে কিবা এটা হলে স্পেশাল আৰু থাম্বলাইনতো হয়তো গম পাব পবিত্ৰ ভাদ মাহত ঘৰত এখন শৰাই আগবঢ়াইছো ঘৰত তাৰ কাৰণে অলপ আয়োজন চলি আছে লগতে বা আহিছে আকৌ তেনেকৈ অলপ ব্যস্ত তেনেদৰে তেন্তে বলক আয়োজনখিনি দেখাম এই ভিডিওটিত সম্পূৰ্ণ 3 দিনৰ ভিডিও এড হৈ আছে একেলগে অলপমান দীঘল হ'ব আশা কৰো আপোনালোকে বৰ নহব তেন্তে বলক আয়োজনখিনি দেখাই যাও আয়োজন চলি আছে আৰু ৰান্ধনি চাই দিয়া ফেলা এখন এয়া হৈছে আমাৰ ঘৰত থকা ভাৰতীয় সুমি বৌ তাইকো অলপ লগাই দিছো এ আমাৰ ইউটিউবাৰ ব্লগিং কৰি আছে আমি অকলমকান সহযোগ কৰিছো আৰু কি কোৱা সুমি হাই হাই কৈ দিয়া সুমি কল্পনাৰ ইউটিউব ফেমিলিলে সকলো লাগে ভাদ মাহ একদম ভদিয়া নমস্কাৰ সকলো সাপোৰ্ট ভকত আজি এটা বৰষুণ অৱতৰ কিমান কি আহে নাজানো আয়োজন তেও চলি আছে আৰু এয়া ভকত আহিল আৰু পাঠ আৰম্ভ কৰে আৰু নতুন ঘৰতে আৰম্ভ কৰি দিছো যেহেতু নতুন ঘৰৰ কাৰণে ঘৰবিলাক অলপ খেলিমেলি হৈ আছে ঠাই নাই সেই কাৰণে ইয়াতে পাতিলো জনি ৰান্ধনি ভাতত লাগি আছে আমাৰ ভাত ৰেডি হৈ গল আৰু বায়ে লাগি আছে এফালে পনীৰ বিলাহী সৰিয়হ অকমান মছলা দিম বেছি নিদিও গৰম যেহেতু বয়সস্থ মানুহ আমাৰ খেলৰ মানুহখিনি আমিতো এনে মছলা ভালে পাওঁ ন হে আয়োজন কৰিছো যেহেতু এয়া পনীৰ বিলাহী সৰিয়হৰ আঞ্জা ৰেডি হৈ আছে দিয়া খবৰ ভালনে তোমাৰ ভাল মোৰ ভাল কোৱা মোৰ ভাল কি বনাইছা মিক্স চব্জি ইয়াত আছে ৰঙালাও বন্ধাকবি লেচেৰা স্কোৱাছ আদা নহৰু অকমান বেছি মছলা দিয়া নাই আমি কতো একদম নৰ্মেল কৰা মিক্স চব্জি গোন্ধ ধুনীয়া লাগি আছে একদম ভাজিব লাগে কেনেকে হেচি হেচি সিজাব লাগে একদম আমাৰ চুমিয়ে শিকাই আছে গোটেইখিনি কৰি আছো এটা দি দিয়া চুমি হাঁহে একতা মোৰ ঘৰৰ কাম চলি আছে যেহেতু সেই কাৰণে অলপ মানে ৰুম বিলাক খেলিমেলি হৈছে ভিডিও বেকগ্ৰাউণ্ড বিলাক আপোনালোকে মন নকৰিব কিন্তু দেই এইবা চাহৰ জটি লৈ আছে বায়ে কৈ আছে কিনে ব্যস্ততাৰ মাজতে ভিডিওখিনি অলপমান আয়োজনখিনি কেনেকুৱা কৰিলো আপোনালোকক দেখুৱালো কাম বন কৰি অলপমান ভাগৰ লাগিছে যেহেতু অলপমান ফ্ৰেছ হৈ লওঁ আৰু আজি ইমানতে থওঁ কাইলৈ লগ পাই আছো তেন্তে এয়া নাম সামৰিলে প্ৰসাদমুঠি খোৱাৰ পিছত ভকতক চাউলমুঠি খুৱাই এনেদৰে বিদায় দিলোঁ আৰু আজিলৈ শুভৰাত্ৰি কাইলৈ লগ পাই আছোঁ মৰ্ণিং সুপ্ৰভাত সকলোকে এয়া ৰেডি হৈ গ'লোঁ আকৌ পবিত্ৰ জন্মাষ্টমীৰ আজি নামঘৰলৈ যাব ওলাইছোঁ নামঘৰত এখন আমি শৰাই হিচাপে আগবঢ়াইছোঁ লগতে এযোৰ আমি নামঘৰটো নতুনকৈ অপেনিং হৈছে তাতে আমি মাৰ শাহুমাৰ স্মৃতি হিচাপে সোঁৱৰণত এযোৰ বৰতাল আগবঢ়াইছোঁ তালৈ যাওঁ নামঘৰত মুনমুন কিবা ক'বা নেকি হাই কোৱা হেল্ল' গাইজ ইছ অলপমান বেছি নহয় পাৰিলে অলপমান দেখাই যাম তেন্তে ভিডিঅ'টো শেষলৈকে চাই কৰি থাকিব এইযোৰ তালযোৰ লগতে এয়া শৰাই ভাগ দেউতাই আগতীয়াকৈ নামঘৰত দি থৈ আহিলে হেপী জন্মাষ্টমী টু অল অফ ইউ আমাৰ কল্পনা কিচেন এণ্ড ক্ৰাফ্ট চেনেলৰ সকলোলৈকে জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা থাকিলে সকলোৰে প্ৰণাম আৰু আমি এতিয়া নামঘৰলৈ যাম শৰাই দিবলৈ আপোনালোক সকলোলৈকে দেখুৱাই দিম আপোনালোক সকলোকে দেখুৱাই দিব কল্পনা আৰু কি হয় কি নহয় দেই বাই বাই এয়া নামঘৰ আহি পালোহি নামঘৰটো সম্পূৰ্ণ এতিয়ালৈকে হোৱা নাই আৰু বহুতখিনি কাম আছেই তেনেদৰে
এইয়া আমি দিয়া বৰতালযোৰ বজাই আছে। নামঘৰৰ পৰা অহা দেৰি হ'ল যিহেতু সেইকাৰণে দেখুৱাই থকা নহ'ল আৰু আজি বোলো এইখিনিতে ভিডিঅ'টো ৰাখোঁ। কাইলৈ লগ পাই আছোঁ। যিহেতু এই ভিডিঅ'টোত 3 দিন এড হৈ আছে, তাৰ কাৰণে অলপ ভিডিঅ'টো দীঘলো হ'ব। আপোনালোকে ভিডিঅ'টো চাব বুলি আশা থাকিল। শেষত কাইলৈ লগ পাই আছোঁ। বাই বাই। গুড মৰ্ণিং এভৰিৱান। এয়া দেখিছেই টোপোলা টাপলি বান্ধি ৰেডি। আচাৰ হওক, শাকনি বাৰীৰ পৰা শাক কিবা কিবি ঢেৰ টোপোলা বান্ধি ৰেডি বা দি পঠাবলৈ। এয়া পৰ্ক আৰু মৰাপাত দি ভাজিলোঁ এনেদৰে, আৰু দুপৰীয়া সাজ এয়া এনেদৰে বনালোঁ আৰু মাছ পাতত দিলোঁ। তাইলৈ দি পঠাইছোঁ মাছ পাতত দি। এনেদৰে আৰু এয়া দাইল, চিকেন, মাছ, সৰিয়হ এনেদৰে কিবা কিবি বনালোঁ। আমাৰ মুন যাব ওলাই গ'ল, টোপোলা বান্ধিলে হয়। বাই কৈ দিয়া। বাই। ভালকৈ থাকিবা কোৱা। ভালকৈ থাকিবা। আমাৰ মইনা যাবা। কি কৈছা? মইনা ঘৰত যাবা? নাই, মোৰ তোমাৰ ঘৰত যাম। অঁ, আমাৰ ঘৰলৈ আহিবা। নাই, মোৰ তোমাৰ ঘৰত যাম। মোক ঘৰত যাম নমাক। তোমাৰ ঘৰত মোক লৈ যাবা? অ'কে। মোক চুমি এটা নিদিয়া? জানো মুন তুমি আমাৰ ঘৰত যাবা? যাম যাম। পিছত যাব দেই দেখা। মোবাইলটো ল'লা? আকৌ আহিবা। আমাৰ ঘৰত যাবাহে ক'ব লাগে। আমাৰ ঘৰত যাবা? যাম যোৱা। বাহঁত আজি গ'লগৈ আৰু এইটো বোলো ইমানতে সমাপ্ত কৰোঁ, বেছি দীঘল কৰি নাথাকোঁ। আৰু এই ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব আৰু ভিডিঅ'টো প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।